আপোনালোকৰ তিথিভাগত আজি নাম প্ৰসংগ কৰি খুবেই ভাল লাগে। বাৰু আজিলৈ আহিছোঁ দিয়ক। অ মা, অলপ আগতে মই কঠৰ তলতে টকা থৈ গৈছিলো, এতিয়া পোৱা নাইচোন। ভালকে চাচোন, তাতে পাবি। অ মা, আজি নাম গোৱা ব্যক্তিসকলৰ ভিতৰত যিহেতু নামঘৰৰ পৰা ভকত খুৰাই শেষত বিদায় লৈ গৈছিল, গতিকে এমাহৰ পিছততো আইতাৰ তিথিত আকৌ নাম গাব আহিব নহয়, তেতিয়া সুধিব লাগিব। সুধিলে তেওঁ মনত কষ্ট পাব। তোৰ কিন্তু পাপ লাগিব বাবা, নুসুধিবি দেই। ভকত খুৰা আহি পালে আপুনি? ভালে ভালে আহিলোঁ দিয়া ভাইটি। ভালে আছা? কথা এটা সুধো, বেয়া নেপাব। সেইদিনা নামঘৰৰ পৰা ভকত বৈষ্ণৱসকল যোৱাৰ পিছত মানে শেষ বিদায় আপোনাকেই কৰা হৈছিল। তোক মই সেইদিনাখনে সুধিবলৈ মানা কৰা নাছিলো জানো? নিজেই তই পৰিপাতি নহয়। সেইদিনা তিথি আছিল যে, মানে লৰালৰি হোৱাত মই কঠখনৰ তলতে মানে টকা অকণ ৰাখি গৈছিলো। মই হলে আপোনাক সন্দেহ কৰা নাই, কিন্তু জাষ্ট দেখিছিল নেকি সেইটোহে সুধিছো। তাৰ হৈ মই ক্ষমা বিচাৰিছো, আপুনি বেয়া নাপাব। অকমান ৰবা। ভাইটি, সেইদিনা বিদায় বেলাত এই অভাজনে কঠখনৰ কাষতে টকা অলপমান পৰি থকা দেখি এই কীৰ্তন পুথিভাগৰ মাজতে ৰাখি গৈছিলো। ভাবিছিলো নিতৌ পুৱা গধূলি নাম প্ৰসংগ কৰা হয় যিহেতু, কীৰ্তন ভাগ মেলোতেই টকাখিনি পোৱা যাব। তুমি কৰা প্ৰশ্নৰ পৰা মোৰ ইমান দুখ লগা নাছিল, কিমান দুখ আজি মোৰ এইটো জানিহে লাগিছে যে এমাহ হৈ গ'ল, কিন্তু ঘৰখনত কোনেও এবাৰো কীৰ্তন পুথিভাগ মেলি চাবলৈ সময়েই নাপালে।